আমি আকৌ 30 ডিগ্ৰী আঁকিবৰ কাৰণে কি কৰিম, এই চি বিন্দুৰ পৰা এটা বৃত্তৰ চাপ আঁকিম। বৃত্তৰ চাপটোতো হৈছে কি, চি ডিৰ আধাতকৈ বেছি, ডি পাবগৈ নালাগে, চি বিন্দুৰ পৰা এটা বৃত্তৰ চাপ আঁকিম। তাৰপিছত একে জোখত ডি বিন্দুৰ পৰা এটা চাপ আঁকিম। এই চাপ দুটাই যিটো বিন্দুত কাটিছে তাৰ নাম দিম এফ। আমি বিভিন্ন ধৰণৰ বিভিন্ন নাম দিব পাৰোঁ, হ'ল, বিভিন্ন ধৰণৰ বিভিন্ন নাম দিব পাৰোঁ। পেঞ্চিলডাল ধুনীয়া ল'ব লাগিব, পেঞ্চিল বেয়া পেঞ্চিল হয়। আমি এইটো এফ নাম দিলোঁ, এইটো নাম দিলোঁ এক্স দি নাম দিব পাৰোঁ, ইচ্ছাৰ কথা, যিকোনো এক্স হয়। তেতিয়া এই 60 ডিগ্ৰীটো কোনটোক দুভাগ কৰি দিলোঁ, এডাল হয়নে, এইটো 30 ডিগ্ৰী হ'ব, হয়, এইটো 30 ডিগ্ৰী। আমি যিকোনো এটা ধৰিম, হয়, এডালক সমদ্বিখণ্ডক কয়। এইডালৰ নাম হৈছে সমদ্বিখণ্ডক। কাৰ সমদ্বিখণ্ডক? সেই 60 ডিগ্ৰী কোণৰ সমদ্বিখণ্ডক। এই কোণটো কিমান ডিগ্ৰী হ'ব? 30 ডিগ্ৰী। এনেকৈ আমি 60 ডিগ্ৰী আঁকাৰ পিছত আকৌ তাক দুভাগ কৰিলে আমি 30 ডিগ্ৰী কোণটো পাম কিন্তু। আৰু যেতিয়া আমি অংকন লিখিম 4 নম্বৰলৈকে একে অংকন হ'ব, তাৰপিছত 5 নম্বৰটো অলপ বেলেগ হ'ব। আমি 30 ডিগ্ৰী আঁকোতে প্ৰথমতে এই 1ৰ পৰা 4লৈকে 4টা অংকন লিখি ল'ব লাগিব কিন্তু। 60 ডিগ্ৰীত আছে 4টা অংকন। তাৰপিছত 5 নম্বৰটো আমি 30 ডিগ্ৰী মতে লিখিম। 5 নম্বৰটো হৈছে চি আৰু ডি বিন্দু কেন্দ্ৰ কৰি, এই চি আৰু ডি বিন্দু কেন্দ্ৰ কৰি চি ডিৰ আধাতকৈ বেছি জোখৰ ব্যাসাৰ্ধলৈ আঁকা বৃত্তৰ চাপ দুটাই এফ বিন্দুত কটাকটি কৰিছে। এই বৃত্তৰ চাপ দুটা অলপ আগত দেখুৱাইছোঁ আঁকি পেলাই। চাপ দুটাই ক'ত কটাকটি কৰিছে? এফ বিন্দুত। এফৰ মাজেদি ইয়াত আঁকিছোঁ, এফৰ মাজেদি এ এক্স ৰশ্মি অংকন কৰা হ'ল। আৰু এই যে আমাৰ এক্স এ বি 30 ডিগ্ৰী কোণ পোৱা গ'ল কিন্তু। এইটো আমি কি কৰিলোঁ, এইটো যে আমি আগতে এইডাল ই এ বি 60 ডিগ্ৰী আঁকিছোঁ ন, 60 ডিগ্ৰী আঁকিছোঁ। তাৰপিছত তাক সমদ্বিখণ্ডক কৰি পেলাই 60 ডিগ্ৰী এইডাল আঁকিছোঁ এ এক্স হ'ল। এই কোণটো পাইছোঁ 30 ডিগ্ৰী, এই কোণ 30 ডিগ্ৰী, গোটেইটো 60 ডিগ্ৰী, এইটো 30 ডিগ্ৰী। আমি আঁকিব গৈ আছোঁ এতিয়া 15 ডিগ্ৰী। আমি যেতিয়া 15 ডিগ্ৰী আঁকিম 30ক আধা কৰিম। 30ক আধা কেনেকৈ কৰিম? যে এই চি বিন্দু আৰু জি বিন্দুত চাপ দি আঁকিম। এই চি বিন্দু আৰু জি বিন্দুত চাপ দি আঁকিম। মানে চি জি আধা হ'ল, এনেকৈ আঁকিলোঁ চাপ দি হ'ল। তাৰপিছত জি বিন্দুক কেন্দ্ৰ কৰি আকৌ চাপ আঁকিলোঁ। এই জি বিন্দু কেন্দ্ৰ কৰি আকৌ বৃত্তৰ চাপ আঁকিলোঁ। এই চাপকেইটাই পেঞ্চিল ভাল নহ'লে কিন্তু জ্বালা হ'ব দেই। আমি কি কৰিম, চি বিন্দুত এটা বৃত্তৰ চাপ আঁকিলোঁ হ'ল। তাৰপিছত জি বিন্দু কেন্দ্ৰ কৰি এটা বৃত্তৰ চাপ আঁকিলোঁ। ল'ৰা ছোৱালী জ্বালা হৈ যাব, হয়। চাপ দুটাই এই বিন্দুত কটাকটি কৰিছে। এই বিন্দুটো জি এইচ আমি যিকোনো নাম দিব পাৰোঁ, জি আছে এইচ দিলোঁ। আৰু এতিয়া আমি এই এ লগত এই বিন্দুটোৰ মাজেৰে হ'ল ধুনীয়াকৈ পেঞ্চিল মিহি হ'ব লাগিব, মই পেনেৰে আঁকিছোঁ, উপায় নাই আৰু। মাজেৰে নাম দিব ৱাই দিব পাৰোঁ। তেতিয়া এই কোণটো আমি জুখিলে আমি 30 ডিগ্ৰী, 15 ডিগ্ৰী পাম। মানে এইটো 30 আছিলে, এইটো 60 আছিলে, এইটো 60, এইটো 30, এইটো 15 হ'ল। তোমালোকে আমি কিমান পালোঁ, এইটো ইয়াত 60 ডিগ্ৰীত আমি লিখিছোঁ অংকন, 30 ডিগ্ৰী লিখিছোঁ, 15 ডিগ্ৰী নিজে লিখিব লাগিব।
মানে 15 লিখিব যাওঁতে আমি 60 লিখিবই লাগিব, 30 লিখিব লাগিব, তাৰপিছত আমি কি লিখিব লাগিব? নম্বৰ চাই লিখিব লাগিব কিন্তু। ঠিক আছে।